নমস্কাৰ বন্ধুসকল, মোৰ এইটো প্ৰথম ভিডিঅ'। কৃষকৰ ভিডিঅ' বনাম বুলি ভাবিলোঁ, যিহেতু মই খেতি কৰি ভাল পাওঁ, যদিও খেতিয়ক নহয়, খেতিৰ ওপৰতে ভিত্তি কৰি এটি ভিডিঅ' বনাম বুলি ভাবিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বাৰীত বৰ্তমান মোৰ কেৰেলা অলপমান লগোৱা আছে। কেৰেলাখিনি ইমান এইটো বগাবলৈ লৈছে আৰু ইয়াত নৰা পাৰি দিব লাগিব। নৰা পাৰিম আৰু দুদিনমান পিছত। নৰা পৰা দৃশ্য আপোনালোকক দেখাবলৈ মই কেনেকৈ নৰা পাৰিম তাৰ দৃশ্য আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে বৰ বেছি লগোৱা নাই, আৰু এইফালে আছে তথাপিও 10-12 পাতিমান হ'ব। 1 কঠামান মাটিৰ জোখ লগোৱা হৈছে। এইফালে ৰঙালাও কেইজোপামান লগোৱা আছে। এইকেইজোপা ৰঙালাও লগোৱা হৈছে। ইয়াত গুৰিটো খান্দি কিনি গোবৰ পুতি দিয়া হৈছে গুৰিৰ ওচৰত, আৰু বাকী আছে এইখিনি গুৰি পুতিবলৈ বাকী আছে। ইয়াত আগতে ওলকবি লগোৱা হৈছিল। ওলকবি মোটামুটি 1000 মান লগোৱা হৈছিল। সেইখিনি বিক্ৰী কৰিলোঁ, অলপ খালোঁ, ওচৰৰ মানুহকো দিলোঁ। এতিয়া আপোনালোকক দেখুৱাম এই ৰঙালাও কেইজোপা মই কেনেকৈ গুৰি পুতি গোবৰ কেনেকৈ দিছোঁ, তাকে তাৰ কিছু দৃশ্য দেখুৱাম। এয়া গোবৰ লৈছোঁ। এনেকৈ দিলে, গোবৰ গুৰিৰ ওচৰত দিলে সোনকালে গছজোপা সজাল ধৰি আহে। ইয়াৰ চেহেৰাটো ইমান ভাল নহয়, যদিও কিছুদিনৰ পিছত সুন্দৰ চেহেৰা লৈ উঠি আগবাঢ়িব। আৰু গছজোপা কিছুদিনৰ পিছত যেতিয়া চেহেৰাটো ভাল হ'ব ইয়াৰ, আপোনালোকক দেখুৱাম। Dera bay flase.
বন্ধুসকল, ভিডিঅ'টি সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি মোৰ এই সৰু চেনেলটি আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। নমস্কাৰ।